সদস্য আছে লোককৃষ্টি অধ্যয়ন গৱেষণা কেন্দ্ৰৰ দুগৰাকী সন্মানীয় সদস্য আছে তেখেতসকলে যদি সোঁৱৰাই দিলেহেঁতেন নিশ্চয় জয় জয়তে আজি এই সভাখন প্ৰথমে আমি আপোনালোকৰ সেৱা তথা আশীষ শিৰত লৈ এই অনুষ্ঠানটো আগবঢ়াবলৈ লৈছো। প্ৰথমে মই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এটি গীতৰ কলিৰে আজি এই অনুষ্ঠানটো আৰম্ভ কৰিবলৈ লৈছো। বহাগ মাথো ঋতু নহয় নহয় ই এটি মাহ, অসমীয়া জীৱনৰ আয়ুস ৰেখা, গণ জীৱনৰ হাঁহ।
অকমান এইফালে হ'ব লাগে লাখনি বাই এইখিনি দিলে হ'ল এই বোকা এখনে কোনে আমাৰে নাচনি সমাজৰ মাজৰে পৰা জানো ওই দেখো নই পারে ওই দেখো নই কি পারে ও মোয়ে সাজদি মেও পাকু মোয়ে সাজদি ও রাজে দূরে ও মোয়ে সাজদি মে মাকু নীলাব
মেলা হয় সেই চাৰচ মেলালৈ যদি আপোনালোকৰ নিজে হাতে বনোৱা ধৰি লওক আপোনালোকৰ হেণ্ডিক্ৰাফ্টৰ বস্তু যায় সেই হেণ্ডিক্ৰাফ্টৰ বস্তুটো বিক্ৰী হ'বলৈ প্ৰথম কথাটো হ'ল সেইটো কিমান ফিনিচিং কিমান ধুনীয়া সেইটো ধৰি লওক ব্যৱহাৰ কৰিব পৰা যাব নেকি সেইটো ঘৰ এখনত সোমোৱালে তাৰ মানে দেখিব মানে কিমান ধুনীয়া হয় দেখাত তো সেইটো আচলতে মানুহে মন কৰে আৰু মানুহে বস্তুৰ দাম দিবলৈ বেয়া নাপায় কথাটো হ'ল বস্তু ভাল হ'ব তো এতিয়া মই বৰ বিশেষ নকওঁ আমাৰ এতিয়া বিহু কোনে ঢালে আহে পূবে বা পশ্চিমে উত্তৰে দক্ষিণে বিহু কোনে ঢালে আহে শুনিছে সদস্য আছে লোককৃষ্টি অধ্যয়ন গৱেষণা কেন্দ্ৰৰ দুগৰাকী সন্মানীয় সদস্য আছে তেখেতসকলে যদি সোঁৱৰাই দিলেহেঁতেন নিশ্চয়